এয়া দেখিছেনে মানুহজনে এয়া কুকুৰা ধৰাত লাগিছে। আজি কেইবাদিনৰ পৰা ঘৰৰ বোলে লোকেল কুকুৰা এটা খাব আৰু এইবাৰ যে আমাৰ মতা কুকুৰা কেইবাটাও হৈছিলে সেই হেতুকে বোলো আজি এটা খাই দিয়া যাওক আৰু কথা মতে কাম। এইফালে আকৌ ওজন জোখাত লাগিছে। মই বোলো মানুহ 5জনৰ বাবে সৰু চাইজৰ এটা হ'লেও হ'ব আৰু এইখিনি ধুনীয়াকৈ মাংস কাটি দিলে। মই মছলা সানি ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ জুইতে কেৰাহী এটা পাতি লৈছোঁ। মানুহ 5জনৰ বাবে আৰু কেৰাহীটো ডাঙৰ হৈছে নি, হ'লেও উপায় নাই। এই কেৰাহীটোত মই বনাই বহুত বেছি ভাল পাওঁ, মানে আহল বহল লাগে বনাই আৰু জুইতে ৰান্ধিছোঁ মাংসখিনি। মানে জুইত বনালে বহুত বেছি সোৱাদ হয় খাবলৈ। সেই হেতুকে এয়া ধুনীয়াকৈ মাংসখিনি বনাই লৈছোঁ। ইয়াতে অকণমান কোমলীয়া জাতিলাও আৰু আলু দিছোঁ আৰু লোকেল মাংস বুলি ক'লে জোলখিনি খাই বেছি ভাল লাগে নহয় জানো। সেই হেতুকে এয়া জোলেই বনাইছোঁ আৰু মাংস। এইফালে ধুনীয়াকৈ মাংসখিনি ৰেডি হ'লে এতিয়া কিন্তু গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা। পিছে ভিডিঅ'টো আজিলৈ ইমানেই। আকৌ এটা ভিডিঅ'ৰ সৈতে লগ পাম। বাই বাই।